হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ চবে ভালে আছে আৰু মই শিৱাংগী মাইনুৱে মোৰ শিৱাংগী মাইনু লাইফষ্টাইল চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব গৈ আছোঁ এটা চিকেনৰ ৰেচিপি। যিহেতু মই আজি ৰেচিপিটোত চিকেনৰ পকৰা বনাব গৈ আছোঁ তো সেইটো কাৰণে মই ইয়াতে লৈছোঁ 300 গ্ৰাম চিকেন আৰু চিকেনখিনি ধুনীয়াকৈ ধুই ধাই চাফ কৰি লৈছোঁ। আৰু তাৰ পিছত এইফালে লৈছোঁ মই হালধি, নিমখ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, ৰেড চিলি পাউডাৰ, গাৰ্লিক জিঞ্জাৰ পেষ্ট, গৰম মছলা আৰু ব্লেক পেপাৰ অকণমান, চাহী মছলা আৰু এফাল নেমু। আৰু এইফালে লৈ লৈছোঁ মই বেচন আধা কাপ। তাৰপিছত লৈছোঁ মই কৰ্ণফ্লাৱাৰ 2-3 চামুচমান। আৰু আজিৰ ৰেচিপিটোত মোক এইখিনিয়ে যোগাৰ লাগিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তো প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সহজতে পায়। তাৰপিছত মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু গোটেইখিনি মছলা মই ইয়াতে বাকি চিকেনখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু মই মছলাখিনি ধুনীয়াকৈ গোটেই চিকেনখিনিত মিক্স কৰি ল'লোঁ। তাৰপিছত মই ইয়াতে দি দিম বেচনখিনি। বেচনখিনিও ঠিক একেদৰে ধুনীয়াকৈ গোটেই চিকেনখিনিত লগাকৈ ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু মই এয়া ধুনীয়াকৈ বেচনখিনি মিক্স কৰি ল'লোঁ চিকেনখিনিৰ লগত। তাৰপিছত মই ইয়াতে দি দিছোঁ কৰ্ণফ্লাৱাৰখিনি। কৰ্ণফ্লাৱাৰখিনিও ঠিক একেদৰে মিক্স কৰি ল'ম মই চিকেনখিনিৰ লগত ধুনীয়াকৈ। আপোনালোকে এইখিনি বেছি অলপমান ডাঠ হোৱা যেন পালে ইয়াতে পানীও এড কৰিব পাৰে, নৰ্মেল পানী। আৰু আপোনালোকে যদি বিচাৰে ইয়াতে এটা কণীও ভাঙি দিব পাৰে। কণীটো মই ভাল নাপাওঁ সেইটো কাৰণে মই কণীটো নিদিওঁ। মই এনেকৈয়ে গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। তাৰপিছত মই ইয়াতে দি দিম চিলি ফ্লেক্স। চিলি ফ্লেক্স অকণমান দি কেনে মই আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত মই ইয়াতে অকণমান নেমু চেপি দিছোঁ। নেমুখিনি চেপি দি আকৌ এইখিনি মই মিক্স কৰি লৈছোঁ। তাৰপিছত মই ইয়াতে দি দিছোঁ অলপমান ফুড কালাৰ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু কোনোবাই যদি বেয়া পায় নিদিলেও কথা নাই। মই এইটো অকণমান কালাৰটো ভাল হ'বৰ কাৰণে মই মিক্স কৰিছোঁ। তাৰপিছত মই গোটেইখিনি বস্তু ইয়াতে ধুনীয়াকৈ মিক্স কৰি লৈ এইখিনি মিনিমাম 2 ঘণ্টাৰ কাৰণে মই এনেকৈ ঢাকি ৰাখি থ'ম। আৰু এয়া 2 ঘণ্টাৰ পিছত মই কেৰাহী পাতি দিছোঁ আৰু তাতে মই ৰিফাইন দি দিছোঁ। প্ৰায় মোৰ তেলখিনি গৰম হৈ গৈছে। তাৰপিছত মই চিকেনখিনি ইয়াতে এক পিচকৈ ধুনীয়াকৈ দি যাম।
অলপ অলপকৈ দুইবাৰত মই ফ্ৰাই কৰিম এইখিনি গোটেইখিনি একেলগে নিদিওঁ গোটেইখিনি একেলগে দিলে ভাঙি যোৱা চান্স থাকে সেইটো কাৰণে দুইবাৰত মই অলপ অলপকৈ এনেকৈ ফ্ৰাই কৰি যাম এইখিনি প্ৰায় 2-3 মিনিটৰ পিছত মোৰ চিকেন পকৰাখিনি এনেকুৱা হৈছে আৰু এইখিনি পটককৈ মই লৰাই নিদিওঁ খালি মই চিকেনৰ পিচকেইটা যাতে তেলত ভালকৈ ডুব যায় সেইটো কাৰণে অলপমান লৰচৰ কৰি দিছোঁ বাকী আপোনালোকে পটককৈ এইখিনি লুটিয়াই নিদিব আৰু এয়া প্ৰায় 6-7 মিনিটমানৰ পিছত আমাৰ পকৰাখিনি এনেকুৱা হৈছে দেখিবলৈ আৰু এইখিনি মই খুব লাহে লাহে লুটিয়াই দিম খুব লাহে লাহে লুটিয়াব যাতে আমাৰ চিকেনৰ পিচকেইটা ভাঙি নাযায় আৰু এয়া 10-12 মিনিটমানৰ পিছত চিকেন পকৰাখিনি মোৰ হৈয়ে গৈছে প্ৰায় আৰু এইখিনি মই এতিয়া নমাই দিব পাৰিম আৰু মই এয়া চিকেন পকৰাখিনি নমাই লৈছোঁ খুব ধুনীয়া এটা কালাৰ আহিছে নহয় জানো দেখিয়ে বাৰু খাওঁ খাওঁ লগা নাইনে আপোনালোকৰ মোৰ কিন্তু লাগিছে দেই আৰু ঠিক একেদৰে বাকী ৰোৱা চিকেনৰ পিচকেইটাও আমি এনেকৈ ফ্ৰাই কৰি ল'ম গোটেইখিনি চিকেন মোৰ ফ্ৰাই কৰা হৈ গ'ল তাৰপিছত মই এইফালে কাটি থৈ দিছিলোঁ গোল গোলকৈ পিঁয়াজ অকণমান এইখিনি মই অকণমান তেলত ভাজি ল'ম অকণমান নিমখ দি তাৰপিছত মই চিকেন পকৰাখিনিত দি দিম অকণমান চাট মছলা চাট মছলাখিনি দি দিলোঁ তাৰপিছত মই ইয়াতে দিম ভাজি থোৱা পিঁয়াজখিনি মই অকণমান নৰম হৈ যোৱালৈকেহে ভাজিছোঁ বেছিকৈ পিঁয়াজখিনি ভাজি লোৱা নাই মই তাৰপিছত গোটেই পিঁয়াজখিনি মই ওপৰত এনেকৈ ছটিয়াই দিম আৰু মই এয়া লগত লৈ লৈছোঁ এডোখৰ নেমু অকণমান নেমু ওপৰত চেপি ল'লে আৰু মজাই বেলেগ হ'ব খাবলৈ তো আজিৰ ৰেচিপিটো মোৰ কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সহজতে পায় আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই